আজি ৰাতিপুৱা আমাৰ চোতালত দেখিলোঁ দুটা খৰা, মানে ধানৰ ডাঙৰি লৈ আহিছিলে গাইজ। আজিৰ পৰা প্ৰায় এবছৰমান আগতেই দেখিছিলোঁ আৰু এইফালে মই দূৰৰ পৰাই কেমেৰা কৰি থলোঁ। ৰাস্তাত গাখীৰ দিব আহিছিলোঁ আৰু ইহঁতে মাত দিলে টেঙা খাওঁ বুলি। টেঙাটোৰ নামটো কি নাজানো, কমলাও নহয় মৌচুমীও নহয়, কিন্তু দেখাত একে। খালী পেটতে আছিলোঁ, অলপ খালোঁ আৰু এইফালে ই লৈ আহিছে ঝালমুড়ি। ইমান জ্বালা দিছিলে নহয় গাইজ, খাব নোৱাৰিহে মোৰ কাৰণে লৈ আহিছে। গধূলি এখন বিয়া খাব যাব ওলালোঁ আৰু ই ৰিক্সাখনত বহিছিলোঁ। চাওকচোন, ইয়াত মোৰে কদৰ্শো নাই গাইজ, অলপত বাজি আছিল আৰু জাকাৰা পাওঁতে ছিঙি থাকিল। ড্ৰাইভাৰজন ঘৰৰ আলহী আছিলে কাৰণে গালি নাপাৰিলে গাইজ। আৰু এইফালে আহি পালোঁ বিয়াত আৰু আহিয়ে কফি জিলাপি ফুলাৰি খালোঁ। আৰু পেণ্ডেল চাওকচোন, 4 লাখ টকাৰ পেণ্ডেল বোলে। মালদাৰ মানুহ গাইজ। আৰু এইফালে ভাতৰ লগতো বহুত কিবা কিবি আছিলে। আৰু বিয়াবোৰত এইদৰেদি যদি আইচক্ৰীম দিলে হয়, উফ, মই আৰু মোৰ সৰু সৰু সপোন। বাৰু চব খাই ঘৰত আহিব ওলালোঁ। আজিলৈ এইখিনি, বাই।